নমস্কাৰ চাইনন চাই থকা প্ৰতিজন দৰ্শকক স্বাগতম জনাই আজি বিশেষ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো। আমাৰ মাজত উপস্থিত আছে জুবিন গাৰ্গৰ সৈতে একালত বাদ্য সংগীত কৰা এজন বিশেষ ব্যক্তি, সংগীত শিল্পী। তেখেত সকলোৱে পৰিচিত আৰু এটা সময়ত তেখেতে সংগীত ক্ষেত্ৰখনত, সাংস্কৃতিক ক্ষেত্ৰখনত এটা বিশেষ এটা পৰিচয় তেখেতে দাঙি ধৰি থৈ গৈছে উত্তম সোণোৱাল। আৰু জুবিন গাৰ্গৰ সৈতে তেখেতে পাৰ্কাছনত তেখেতে সংগত কৰিছিল আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেখেতে জুবিন গাৰ্গৰ বাদ্য সংগত কৰিছিল। আৰু আজি জুবিন গাৰ্গ নাই, জুবিন গাৰ্গৰ এই অনুপস্থিতিত তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম আৰু জুবিন গাৰ্গক তেখেতে কেনেদৰে সাক্ষাৎ পাইছিল আৰু জুবিন গাৰ্গৰ যি সাংগীতিক যি যাত্ৰা, এই যাত্ৰাটোত কেনেধৰণে আছিল, গোটেই কথাবিলাক উত্তম সোণোৱালৰ পৰা আমি গোটেই কথাবিলাক জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, আমাৰ অনুষ্ঠানত স্বাগতম জনাইছো। প্ৰথমে আপোনাক এটা দুখজনক ৰাজ্যবাসীৰ বাবে, দেশবাসীৰ বাবে এটা দুখজনক খবৰ। জুবিন গাৰ্গ আমাৰ মাজত নাই, ছিংগাপুৰত গৈছিল। ছিংগাপুৰত গৈ তেখেতে মৃত্যু বাকলি ল'বলগীয়া আছিল আৰু গোটেই কথাবিলাক লৈ এটা ৰহস্যজনক এটা ভূমিকা, এটা সন্দেহৰ আৱদ্ধত আছে। জুবিন গাৰ্গৰ মৃত্যু হল, গোটেই কথাবিলাক এটা আলোচনা হৈ আছে, আন্দোলন চলি আছে। মুখ্যমন্ত্ৰীও কৈ আছে যে তেওঁলোকে এটা দিশৰ স্থিতি দি আছে যে গোটেই কথাবিলাক কোনো কাৰণতে তেওঁ আপোচ কৰা নহব। তেনে পৰিপ্ৰেক্ষিতত এটা সকলোৱে এটা আশ্বাস দিছে জুবিনৰ সকলকো, আমাৰ দৰে জুবিনৰ তেখেতে আশ্বাস দিছে, আশ্বস্ত কৰিব পৰা ভাবিলাক কৈ আছে। এতিয়া জুবিন গাৰ্গৰ সৈতে আপুনি কেনেধৰণৰ সৈতে এই সংগীতৰ যি যাত্ৰাটো কেনেদৰে লগ পাইছিল? আচলতে জুবিন গাৰ্গক মই পাইছিলো 1991 চাগে। তেতিয়া সৰু জুবিন গাৰ্গ হৈ থকা নাই, বৰঠাকুৰ যোৰহাটত দাদাৰ ফাংচন, মোৰ দাদা জিতু সোণোৱাল এনেকে শ্ব' কৰিব গ'লে চাইকেল মাৰি আহে, চাইকেল লগ কৰে, আহি মেলি কথা চথা পাতে। তাৰপিছত বহুত দীঘলীয়া হৈ যাব, কথা এটা কৈছো। আৰু তেতিয়া জুবিন গাৰ্গৰ JB কলেজ উইক আছিল চাগে মচৰলি, মই 91, 92 এনেকুৱা হ'ব নেকি। এতিয়া দুটা গানৰ লগত তাৰমানে মই বজাব যোৱা নাছিলো, মই যোৰহাটত বেলেগ এটা কামৰ কাৰণে গৈছিলো। তাৰপিছত এতিয়া শব্দযন্ত্ৰী দিগন্ত শৰ্মা, তেওঁ ডিব্ৰুগড়তে আছিলে, পিছত যোৰহাটলৈ যেতিয়া গুচি গ'ল, তাৰপিছত কৈছে বোলে আজি কলেজত ফাংচন আছে, জুবিন গাৰ্গ, জুবিন বুলি ল'ৰাটো আমি বজাব লাগিব আৰু তই হামিং কৰিবি এটা গানত বোলে। মই কৈছো মই এটা গানত কি হামিং কৰিম, দুটা গানে গাব দিছে কিন্তু JB কলেজত। এটা গানে কি আনে তেতিয়াই, যিটো এতিয়া চুপাৰ ডুপাৰ মানে চবেই জানে, গানে কি আনে। আৰু এইটো 91, 92 মানৰ হ'ব চাগে, পাহৰিছো একজেক্টলি চনটো। 91, 92 নহ'ব চাগে, 91, 92 আজিয়ে নহয়। গোটেইকেইটাই গাব দিছে JB কলেজত। তেখেত তেতিয়া জুবিন গাৰ্গ মানে জুবিন গাৰ্গ নাজানে আৰু কোনো নাজানে। তাৰপিছত এটা গান গাব, গানে কি আনে, সোপানে সোপানে, আৰু এটা গান গাব জিতু সোণোৱালৰ মিউজিক ডাইৰেকশ্যনত আছিলে, সুৰ আছিলে তুমিও কল্পনা, উদিত নাৰায়ণৰ। কৈছে বোলে আপুনি মোক উদিত নাৰায়ণৰ গানটোত তুমিও কল্পনা গীতটোত বোলে অকণ হাৰমনাইজ কৰি দিব। সেই সময়ত তেওঁ আৰম্ভণি আছিলে, তেতিয়া আৰম্ভণি আৰু তেতিয়া জুবিন গাৰ্গ তেতিয়া হৈ থকা নাই আৰু তেতিয়া নতুন আৰু ডেকা ল'ৰা, সফল ডেকা ল'ৰা, 18-19 বছৰ ল'ৰা। মই কৈছো ঠিক আছে তেতিয়াহ'লে বজাই দিম। এনে আৰু মই লগতে হামিংটো কৰিবৰ কাৰণে, ষ্টেজত আৰু হামিংটো কৰিবৰ কাৰণে ৰখি থাকিব নোৱাৰি, এতিয়া গীটাৰখন লৈ ওলাই গ'ল। সেই তেতিয়াই তেনেকে চিনাকি, গালে সুন্দৰকে গায়, সুন্দৰ প্ৰগ্ৰেম কৰে। তাৰপিছত 93 দাদাৰ লগত বজালে, জিতু সোণোৱালৰ লগত এটা চিজন বিহুত, সেই তেনেকে চিনাকি। তাৰপিছত অনামিকা ওলালে, 93তে ওলালে অনামিকাটো ওলোৱাৰ পিছত তাৰপিছত জানেই আৰু অনামিকাটো ওলোৱাৰ পিছত ৰাইজে কেনেকে আঁকোৱালি ল'লে সুন্দৰকে। তাৰ অনামিকা, মায়া, আশা কণ্টিনিউৱাছ ওলাই আছে। জুবিন গাৰ্গ অনামিকাটো টাইমত চাগে নহয়, অনামিকাটো জুবিন বৰঠাকুৰ লিখিছিল, পিছত গাৰ্গ কৰিছে, সেইটো লিখিছে। তাৰপিছততো আৰু চাব লগা হোৱাই নাই, মাজতে বম্বে গুচি গ'ল আকৌ। তাৰপিছত তেনেকুৱা আমাৰতো তেতিয়া হেৰি নাই, বা মোবাইল নাই বা কিবা নাই, আমাৰ কণ্টেক্টত এনেকে খুব কম থাকো। আহিলে লগ পাওঁ, আকৌ ইয়াতো ডিব্ৰুগড় গুৱাহাটীত যেতিয়া আহে তেনেকে লগ পাওঁ। সেই ফোনটো কেতিয়া লগ পাইছিলে? তাৰপিছত তেনেকে আমাৰ সেইখিনি গ'ল। তাৰপিছত আপোনাৰ 99, 2000 কেছেট ইণ্ডাষ্ট্ৰিটো আহি গ'ল। জুবিন বম্বেত অহা যোৱা কৰি থাকে বা গুৱাহাটীলৈ অহা যোৱা কৰে। তাৰপিছতে পবিত্ৰ মাজতে আছিল সেইখিনি, মায়াখনো আছিলে।
পবিত্ৰ মাৰ্কেটে ক'লে যে এনেকুৱা আমি CIT শ্ব' কৰিম বছৰটোত 15খনমানকে এইটো 99 2000 এনেকুৱা ধৰণৰ হ'ব আৰু 15খনমান শ্ব' কৰোঁ এটা ছিজনত মানে কণ্টিনিউ কৰোঁ তাৰমানে নৱেম্বৰ লাষ্টৰ ক'লে ডিচেম্বৰ এনেকুৱা ঠাণ্ডা দিনত আমি তেনেকৈ আমি 2000 2001 2 3 এনেকৈ এইকেইটা আমি হেৰিতে কৰিলোঁ CIT শ্ব' কৰিলোঁ পবিত্ৰ মাৰ্কেটে আছিলে তেওঁৰ হেৰি হ'ল এতিয়া মেনেজাৰ বুলি ক'বলৈ বেয়া হয় গোটেই চোৱা চিতাখিনি পবিত্ৰ মাৰ্কেটে কৰিলে বৰ্তমান মেনেজমেণ্টৰ দায়িত্ব আমি দিল্লীলৈ গৈছোঁ মই জুবিন গাৰ্গৰ লগত বেছি বাহিৰলৈতো যোৱা নাই দিল্লীত এখন কৰিছোঁ আমি এখন শ্ব' জুবিন গাৰ্গলৈকে তাৰপিছত এইখিনি মৰম চেনেহখিনিতো থাকে সদায় লগ চগ পাই থাকোঁ সদায় মানে তেওঁ এই বম্বেটো থাকেগৈ বম্বেটো নিজৰ ঘৰ আছিলে বা হেৰি আছিলে তেনেকৈ লগখিনি তেনেকেই আমি গোটেই সময়খিনি হেৰি হৈছিলে আৰু ৰেকৰ্ডিঙবিলাকত পাওঁ মই নিজে এৰেঞ্জমেণ্ট কৰিলে বিহু হওক বা কিবা হওক গীত গাবলৈ মাতোঁ গুৱাহাটীত ষ্টুডিঅ'বিলাকত আহে তেতিয়াতো আৰু জুবিন গাৰ্গক পাব নাইতো গোটেই ৰাতি তেতিয়া 36টা গান গাইছে বুলি কৈছে সি এটা ৰাতিত তেনেকৈ 15টা মানটো গায়ে এটা ৰাতি 15টা 12টা 15টাত এটা ৰাতি গায় শেষবাৰ কেতিয়া লগ পাইছিলে আপুনি মই শেষত তাৰপিছত আমাৰ ইণ্ডাষ্ট্ৰিটো শেষ হৈ যোৱাৰ পিছত বেয়া হৈ যোৱাৰ পিছত মই হেৰি গোটেই চেটেলিটি হৈ গ'লতো আমাৰ মিউজিচিয়ান গোটেই পৰা তাৰপিছত মই চাকৰিত জইন কৰিলোঁ 2006 তাৰপিছতো কণ্টেক্টত নাই মই চাকৰিখনৰ কাৰণে মই বৰপেটাত থাকিলোঁ তাৰপিছত বৰপেটাৰ পৰা গুৱাহাটীত আহোঁতে তাৰ জন্মদিনত মই 15-20 মিনিটৰ কাৰণে পাইছোঁ সেইটো চাগে মই 2008-9 মানত হ'ব 10 মিনিটৰ কাৰণে খুব ভাগতি ধৰিছে ইমান দিন খবৰ চবৰ নাই আমুক তামুক নাই 10 মিনিট মানে তাৰপিছতে মই কৈছোঁ এই আৰু চাকৰি কৰোঁ এই আৰু উপায়টো নাই এনেকুৱা মানে সেই লাষ্ট মই 2008-9 তাৰ জন্মদিন এটা সেইখিনিয়ে মই 10 মিনিট সময় পাইছোঁ তাত আপুনি মনত আছেনে সোণাৰীত যেতিয়া জুবিনৰ প্ৰথম ষ্টেজ শ্ব' আছিলে এইটো মোৰ তাৰমানে সেইখিনিতো ডিব্ৰুগড়ৰ পৰা আৰম্ভ হৈছে বুলি কয় যিখিনি ফেচবুকতো লিখিছে এইটো কথা ডিব্ৰুগড়ৰ পৰা তাৰমানে আমাৰ ডিব্ৰুগড় বৈৰাগী মঠৰ পৰা আমাৰ যিখিনি লগৰ কিছুমান আছিলে তেওঁলোকে এটা গ্ৰুপ ফাউণ্ডেশ্যন কৰিছিল বুলি কৈছে সোণাৰী ষ্টেজ শ্ব' আছিলে নেকি কি কয় সোণাৰীত যেতিয়া ষ্টেজ শ্ব' মই তেতিয়া নাই তাৰমানে মই তেতিয়া দাদৰত বজাওঁ মই 92 পৰা দাদৰত বজাই ডিব্ৰুগড়ৰ কথাটো কওকচোন ডিব্ৰুগড়ৰ কথাখিনি এতিয়া সেই ডিব্ৰুগড়ৰ যিখিনি আমাৰ লগৰখিনি আছিলে দুজনটো এতিয়া বম্বেত আছে এজন প্ৰয়াত ভাস্কৰ ৰাজপন ডনি হাজৰিকা ঋতু তাৰপিছত আৰু গীটাৰিষ্ট এজন আছিলে বেংগলীৰ ৰাণা দা তেওঁ ঢুকাইছে আৰু শান্তনু বৰঠাকুৰ তেওঁ সেই আগৰ ফেজটো তাৰমানে সেই যিটো 93 মানৰ পৰা যেতিয়া অনামিকাৰ পৰা যিটো তাই ফেজটো আৰম্ভ হৈছে জুবিন গাৰ্গৰ তাৰপৰা ডিব্ৰুগড় বৈৰাগী মঠত তেওঁৰ সেই বহাগ বিহু বা ফাংচনৰ সেইটো ডিব্ৰুগড়ত আৰম্ভ হৈছে তেওঁ মানে জুবিন গাৰ্গৰ বন্ধু তেওঁলোকে ফৰ্ম কৰিছে মই সোণাৰীত সেইটোত মই নাই মই 93 খালি দাদাৰ লগত পাইছোঁ প্ৰথম মানে তাৰ আগতো এইখিনি পালোঁৱে বাৰু এতিয়া ডেকা ল'ৰা সি JB কলেজত পঢ়ি আছে তাৰপিছতে বজোৱাখিনি মাজত আমাৰ ৰেকৰ্ডিঙৰ টাইমত তাৰ ৰেকৰ্ডিঙৰ টাইমত আমাৰো ৰেকৰ্ডিং থাকে তেনেকুৱা আৰু এই প্ৰথম ষ্টেজটোত মই নাই তাৰমানে এই ডিব্ৰুগড়ত যেতিয়া ফৰ্ম হৈছে এই মানে এটা তেওঁলোকে গ্ৰুপ ফৰ্ম কৰিছে যে শ্ব' কৰিব গ্ৰুপটো কিমান আছিলে গ্ৰুপটো মই পাহৰিছোঁ দেই তেওঁলোকে এটা ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰিছে একজেক্টলি কি নাম আছিল মই পাহৰিছোঁ যিয়ে নহওক কিন্তু ডিব্ৰুগড় ফৰ্ম হৈছে মানে বাকী সেই 90 গ্ৰুপটোৰ জৰিয়তে কেইটা তেওঁ শ্ব' কৰিছিলে সেই সিমানখিনি মই গম নাপাওঁ কাৰণ 93 94 মানত পাওঁ 93 94 মানত তেওঁলোকে কৰিছে এতিয়া মই গুৱাহাটীত থাকোঁ গুৱাহাটীত মই দাদাৰ লগত শ্ব' কৰি থাকোঁ তাত জুবিন গাৰ্গ তেতিয়া এই ফালৰ পৰা শ্ব' কৰি থাকে তেতিয়া গুৱাহাটী গৈছে বা গোটেই অসমতে কৰে কিন্তু আমাৰ তেতিয়া কণ্টেক্ট নাছিলে মানে সেই কথাটো তাৰমানে আপুনি কিমান বছৰ থাকিলে জুবিনৰ লগত মই বজোৱাটো মই সেই কৈছোঁ যে 99 2000 মই 4 বছৰমান বজাইছোঁ 4 বছৰ তাৰমানে বহুত মানে বিহু নাই বজোৱা আমি সেই ষ্টেজ শ্ব'বিলাক কৰিছোঁ 99 2000 2001 2003 এইখিনি নামত আমি ষ্টেজ শ্ব'বিলাক কৰিছোঁ মেনেজমেণ্টৰ দায়িত্বত পবিত্ৰ মাৰ্কেটে চাইছিলে আপুনি হয় পবিত্ৰ মানে ভাইটি নিচিনা এতিয়া আৰু ভাইটি বুলি ক'বলৈ বেয়া সময়মতে পাইছিলে আপুনি গোটেইখিনি পেমেণ্ট পাতি গোটেই আমাৰ পেমেণ্ট সেইবিলাক একদম ক্লিয়াৰ ধুনীয়াকৈ আমি কোনো তাত একো নাছিলেই মিচিং একো নাই তেনেকুৱা ধৰণৰ একদম চাফা চিধা আৰু এই তেনেকুৱা বেমেজালিটো খেলি মেলি নাছিলেই তাৰমানে শ্ব'বিলাকতো কোনো খেলি মেলি নাই সুন্দৰকৈ অনুষ্ঠান হয় সুন্দৰকৈ আমি যাওঁ
জুবিন দাৰ এখন বেলেগ নিজৰ গাড়ীত যায় আৰু আমাৰ এখন বাছত আমি যাওঁ আৰু লগত আৰু আছিলে অকল মিউজিয়ামবিলাকে নহয় আৰু এতিয়া ডাঙৰ যাদুকৰ বুলি কম বিক্ৰম হাজৰিকা আছিল চাগে মই পাহৰিছো তেওঁ এবছৰ তেতিয়া তেওঁ সৰু বিক্ৰম হাজৰিকা তেওঁ কোনোবা এটা বছৰ ছিজনত আছিল তাৰপিছতে কমেডি গ্ৰুপ থাকে ডান্সাৰ থাকে আমাৰ বৃহৎ গ্ৰুপ এটা আমি বাছ এখনত যাওঁ তাৰমানে তেনেকে আৰু তাত পেমেণ্ট চেমেণ্টৰ তেনেকুৱা কোনো খেলি মেলি নাই বা কিবা সুন্দৰ একদম সুন্দৰ অনুষ্ঠান পাৰ হয় এতিয়া আজি জুবিন নাই জুবিনৰ সকলো এতিয়া কৰ্মীয় হৈছে কেইদিনমান আগতে জুবিন মৃত্যু হৈছে মাত্ৰ এসপ্তাহ সময় এতিয়া আপুনি প্ৰায় 4-5 বছৰ ধৰি জুবিনৰ লগত আছিলে বাদ্যসংগত কৰিছিলে জুবিনৰ এই মুহূৰ্তত আপোনাৰ জুবিনৰ কোনখিনি কথাই বেছি আপোনাক আমনি কৰে বা কোনখিনি কথা আপোনাৰ কথা কিবা আছে নেকি মানে স্মৰণীয় মানে আছে এতিয়া বহুত এতিয়া ক'ব গ'লে বহুত দীঘলীয়া হৈ যাব তাৰমানে এতিয়া শিশু সুলভ বুলি কয় সৰু ল'ৰা নিচিনা এতিয়া সেই ৰেকৰ্ডিঙৰ টাইমতো মোৰ কিছুমান কথা মনত পৰে মা দেউতাহঁত ডিব্ৰুগড়ৰ পৰা যেতিয়া মোৰ ঘৰলৈ গৈছিলে মোৰ ভাড়া ঘৰত আৰু তেতিয়া আমি ভাড়া ঘৰত থাকো মোৰ 5টা নে 6টা গান গাইছে ৰাতিটো তাৰপিছত ৰাতিপুৱালে কি কৈছে কথা ওলালে মা দেউতা আহিছে ডিব্ৰুগড়ৰ পৰা কৈছে মই তোৰ ঘৰত যাম এতিয়া ৰাতিপুৱা মই কৈছো নালাগে তোৰ ৰাতি হ'ল ৰাতিপুৱা হ'ল আৰু 5টামান বাজিছে তই ঘৰলৈ যা আৰু এনে কৈছো তোৰ টায়াৰ্ডো হৈছে গোটেই ৰাতিটো গান গাইছ নালাগে মা দেউতাক চাই আহিম এই ঠাণ্ডা দিন আৰু তাৰপিছত কৈছে তই স্কুটাৰ চলাম মানে মোৰ এক্টিভা এখন আছিলে তাৰপিছত কৈছে তই বৰ মই চলাম আৰু তাৰ নিজৰ গাড়ী পাছফালে আহি আছে ঠিক তেনেকুৱা মানে সি গৈ মেলি আকৌ সেই মা দেউতা বাহিৰৰ ৰুমটো শুই আছে লেট লৈ তাৰ মাজত গৈ সোমাই ললে তাৰপিছতে মা দেউতা বুলি কৈ ঠিক তেনেকে ইমান ক্লজলি মা দেউতাটো পোৱা নাছিলে তাক তেনেকে মা দেউতা বুলি কথা 10-15 মিনিটমান কথা পাতি শুয়ে দিলে তাতে অকণমান দেৰি 15-20 মিনিটমান তাৰমানে সেই এতিয়া মায়ে এতিয়া এই দুখৰ কথাটো গম পাই মায়ে কৈছে মোক মা বুলি মাতিছিল ঠিক তেনেকুৱা কিছুমান সৰু সৰু কথা কিছুমান আছে তাৰ যিটো মানে এতিয়া কি চবেই ৰাইজে জানেই সৰু ল'ৰাৰ নিচিনাকে মানে বা মনটো ৰঙীয়া ধৰণৰ আছিলে এতিয়া মেমৰি বুলি ক'লে আৰু এতিয়া শিশু সুলভ আৰু হেৰি নকৰে যিটো কৰিম বুলি কয় কৰেও কৰে অলপ মানা কৰিলেও তেতিয়া আপোনাৰ ডেকাও হৈ আছে মানা কৰিলেও নকৰে মানে নুশুনে পিছত ভালকে বুজালে অলপ শুনে আৰু ঠিক তেনেকুৱা ধৰণৰ এতিয়া বহুতখিনি কথা মনত পৰে কিন্তু এতিয়া বিশেষকৈ পিছত দুখ লাগিলে মই লাষ্ট ইণ্টাৰভিউটো জুবিন গাৰ্গৰ তেওঁ যিখিনি কথা ক'লে মই নিজৰ এতিয়াতো আচলতে মোৰ বিশ্বাসেই হোৱা নাই তেওঁ যে আমাৰ মাজত নাই সকলোৱে মানুহ কিন্তু আৰু সেই আৰু এতিয়াও বিশ্বাস নহয় মোৰ তাৰমানে এতিয়াও এতিয়া যিখিনি এতিয়া কথা চলি আছে জুবিনৰ যি মৃত্যুৰ গোটেই কথাবিলাক এতিয়াও ৰহস্যৰ আৱৰ্তত কোনো মানে জুবিন কেনেকৈ মৃত্যু হৈছিলে এতিয়া তেওঁৰ ডেথ চাৰ্টিফিকেটত উল্লেখ কৰিছে যে তেওঁ পানীত পৰি মৃত্যু হৈছে বুলি এনে ধৰণৰ কথাবিলাক ওলাইছে আপোনাৰ দৃষ্টিত কি হ'ব পাৰে গোটেই কথাবিলাক মানে নহয় এতিয়া এই বছৰটো গোটেই ৰাইজে গমেই পাই আছে কথাটো যে এতিয়া আচলতে মই যিটো কম মই যিটো মোৰ ধাৰণা মানে বস্তুটো যিয়ে হৈছে সঁচাটো ওলাই আহিব লাগে আচলতে যিটো গোটেই অসমে বা গোটেই ভাৰতে বিচাৰিছে বা পৃথিৱীয়ে বিচাৰিছে কি হৈছিল আচলতে তাত তেওঁ থকা কিজনে গম পাব সেই পাৰ্টিকুলাৰ সেই দিনটোত কি হৈছিল আচলতে এতিয়া এনকুৱাৰীটো হ'বই লাগে মই সেইটোৱে ভাবো আচলতে সঁচাটো ৰাইজৰ আগত ৰাইজে গম পালে ৰাইজে শান্তি পাব যে কি হৈছিল আচলতে কিবা কথা ওলাইছে যে গোটেই কথাবিলাক পাইছে নেকি মই সেইটো তেনেকে মই ইমান নাজানো কাৰণ যিটো ভালকে যেতিয়া গম নাপালে আমাৰ তাৰ আগত কিবা এটা বৰ উচিত নহয় বুলি মই নহয় এতিয়া ধৰক আপোনাৰ জুবিনৰ যিটো ৰীতা চৌধুৰী বাইদেউৰ যিটো সাক্ষাৎ হৈছিলে জুবিনক যথেষ্ট তেখেতক ভাগৰুৱা যেন অনুভৱ কৰিছিলে দ্বিতীয় কথাটো হ'ল তেখেতক যেন যন্ত্ৰৰ দৰে কোনোবা ব্যৱহাৰ কৰা সেইটো কথা কৈছে মোক একদম আল্টিমেটলি যন্ত্ৰৰ নিচিনা হৈ গ'ল কিন্তু সেইখিনি সময়ত আমি ফিল কৰিছিলো যেতিয়া গুৱাহাটীত বা এটা ৰাতি ইমান গান দিনততো শুই থাকে ন গোটেই ৰাতিটো কাম কৰে তেওঁ নিজেই কৈছে তেওঁ দিনত শুই থাকিব ৰাতিয়ে ওলাই
সন্ধিয়া সময় ওলাব আৰু ইটো ষ্টুডিঅ ইয়াত দুটা গান তাত দুটা গান ইফালে দুটা গান বা চাৰিটা গান এটা গোটেই ৰাতিটো ঘূৰি থাকে ঘূৰি মেলি আকৌ দিনটো ঘূৰি থাকিব কিন্তু পিছত দেখিলো অকমান পিছলে তেতিয়া অকমান অসুখো হ'ল মানে জুবিন গাৰ্গৰ অসুখো হ'ল অকমান কেয়াৰ ল'ব লাগিছিলে আচলতে যিখিনি আছিলে তেওঁ ডিব্ৰুগড়ত হৈছিলে তেনেকুৱা ডিব্ৰুগড়ত পঢ়িছিলে বুলি কিন্তু সাৱধান হ'ব লাগিছিলে আচলতে সেই বস্তুটো আচলতে সাৱধান জুবিন গাৰ্গো অকমান নিজক কেয়াৰ ল'ব লাগিছিলে আজি কেয়াৰ ল'ব লাগিছিলে মানে এইটো তেওঁৰ মেনেজমেণ্টৰ দায়িত্ব থকা সেই ব্যক্তিসকলে কিন্তু সেইটোও ল'ব লাগিছিলে আৰু আচলতে সেইটো ছিংগাপুৰটো ভুলেই কৰিলে আচলতে যে জুই আৰু পানীৰ যাবই দিয়া নাছিলে কৰি গৈছিলে তেতিয়া তেওঁলোকে যাবই নালাগিছিলে বেলেগ ধৰণৰ এটা কিবা এটা কৰি থৈ দিব লাগিছিলে প্লেনটো মানে সেইটো কৰিবই নালাগিছিলে তেনেকুৱা প্লেন তেওঁক বুজাই মেলি হ'লেও থ'ব লাগিছিলে মই সেইটো কাৰণ জুবিন নিজে মানুহজন শিশু সুলভ তেওঁ যাবলৈ বিচাৰিলে কিন্তু তেওঁ মেনেজ কৰা সেই ব্যক্তিকেইজনে কিন্তু তেওঁ বাধা দিব লাগিছিলে বা যিকেইজন আছিলে লগত তেওঁ তাক বাধা দিব লাগিছিলে যে এই বস্তুটো আমি যাম বাৰু কৰিবৰ কাৰণে কিন্তু আমি পানীত নানামো বা এনেকুৱা আছিলে যি নহওক এই বস্তুটো মানা কৰিব লাগিছিলে আচলতে আৰু এতিয়া সেই বস্তুটো ইনচিডেণ্ট হৈ গ'লে এই বস্তুখিনি যে লাগে এতিয়া ৰাইজক যে কেনেকে হ'ল কি হ'ল সেইখিনি এতিয়া ৰাইজক লাগে পোহৰলৈ আহিব লাগে কি হৈছে তাৰমানে কি হ'ল সকলোৱে আচলতে সেইটোৱে বিচাৰিছে এতিয়া ৰাইজে সেইটোৱে বিচাৰিছে ডিব্ৰুগড়ৰ যিটো গুৰুত্বৰ কথা কৈছে তালৈ গোটেই কথাবিলাক কিবা গম পোৱা নেকি ডিব্ৰুগড় যিটো মিউজিচিয়ান গ্ৰুপ এটা খুলিছিলে কিবা গম পাই নেকি ডিব্ৰুগড় মিউজিচিয়ানৰ গ্ৰুপটো যিটো খুলিছিলে তেতিয়া মই একদম খালি মই সেইটোৱে জানো যে ডিব্ৰুগড়ত আমুকে বজাইছে এনেকে তাৰমানে জুবিনে শ্ব' কৰা আৰম্ভ কৰিছে আৰু এনেকুৱা ধৰণৰ কিমান বছৰ কাম কৰিলে চাগে দেই মই একজেক্টলি ক'ব নোৱাৰিম যিহেতু মই গুৱাহাটীত থাকো তেওঁলোকে জাৰ্ণিটো ডিব্ৰুগড়ৰ পৰা আৰম্ভ হৈছে বুলি ক'ব পাৰি ডিব্ৰুগড় এইটো বৈৰাগীমঠত তেওঁৰ আড্ডা আছিলে বুলি কয় জুবিন গাৰ্গৰ বৈৰাগীমঠৰ আড্ডা আৰু এইটো জুবিন গাৰ্গৰ নামত এতিয়া পথৰ নিৰ্মাণ আৰু আমাৰ গৌতম বৰদলৈ তেখেতৰ ঘৰৰ পথ এটা নাম দিছে গৌতম বৰদলৈ সেইখিনিতে তাৰমানে সেইখিনিৰ পৰাই আৰম্ভ হৈছিলে গুৰুত্ব কোন আছিলে আপোনাৰ আপুনি যিটো সময়ত তেখেতৰ সময়ত লগত আছিলে সেই সময়ত জুবিনে সুৰাপান কৰিছিলে নাই এইটো আমি এখন বেলেগ বাছত যাওঁ গৈছো আগতে এবাৰ কৰিব এখন নিজৰ গাড়ীত চাই কিন্তু নিজৰ গাড়ীত গ'লেও যদি মই 50-60খন কিমান বজাত মই এতিয়া হেৰি কৰিব নোৱাৰো এদিনো আমি গম নাপালো যে অকমান সুৰাপান কৰিছে যদি গাড়ীত নিজৰ গাড়ীত যদি অকমান গীত গোৱাৰ আগত যদি অকমান যদি খাইছে সেইটো আমি অনুভৱ কৰা নাই সুৰাপানৰ লগত কোনো কণ্ট্ৰভাৰ্চি এখন ষ্টেজতো নহয় মঞ্চত আমি যেতিয়া বজাই আছিলো যদিও অকমান খাইছে নিজৰ গাড়ী কৰি ফুল ষ্টেজ আমি সেইটো বস্তু গমেই নাপালো তাৰমানে খুব সুন্দৰকৈ অনুষ্ঠানবিলাক হৈছিল যিমান কিখন খাই আছিলে বজাৰ যদি অকমান খাইছিলে আমি গমেই নাপালো তাৰমানে কোনো এটা কণ্ট্ৰভাৰ্চি নহলেই মানে সুৰাপান কৰি গাইছে বা কিবা কৰিছে তেনেকুৱা নাই স্মুথলি ধুনীয়াকৈ অনুষ্ঠানবিলাক হৈছিল এই ষ্টেজত যে আপোনাৰ মানে খুটাত উঠা নাই সেইটো নাই আমি তাৰমানে আমি কৈছো ন আমি তেনেকুৱা ধৰণৰ বস্তু আমি থিয়েৰি চলাই গৈ আছো টিকে চিষ্টেম তাৰ এনেকুৱা ধৰণৰ উপায়বিলাক নহৈছিলেই কিনাৰত অকমান ল'ৰা ছোৱালী দুটা কিনাৰত নাচি থাকে সেইটো থাকেই চবতে কিন্তু তেনেকুৱা ধৰণৰ নহয় খুব সুন্দৰভাৱে অনুষ্ঠানবিলাক হৈ গৈছিলে মানে কোনো বেমেজালি নাছিলে তেনেকুৱা কৰা নাছিলে আৰু সেই মাজতে সেই তাৰপিছত এটা আৰু এটা ডাঙৰ ঘটনা এটা হ'ল টংকি আৰু তেওঁ জুবিন গাৰ্গৰ আইৰ নিচিনা এই চলাইছে জয়ন্ত বাগ এই ইনচিডেণ্টবোৰ হৈ গ'ল তেওঁলোক আমাৰ মাজৰ পৰা সেই মিছনত বাকী আমাৰ সেইটো গ্ৰুপটো আছে এক্সট্ৰাকে জংকি নাই বা জয়ন্ত নাই চতিয়ালে গৈ আছিলো আমাৰ সেইদিনা শেষৰ শ্ব' আছিলে বাৰীৰ পৰা তেজপুৰ
আমাৰ ঢুকাইছিলে এইটোৱেই আমাৰ ডাঙৰ এটা এই দুখটো এতিয়াও আছে আৰু আমি থাকোঁতেই তাৰমানে আমি নিজে দেখা চাগে সেই দুখটোৰ পিছৰ পৰাই তেওঁ চাগে সাহসী মানে থাকিবই চব নিজৰ কিন্তু তেনেকুৱা ধৰণৰ নহয় এতিয়া বেছি সময় নলওঁ যিহেতু এই কথাবিলাক পাতিলে পাতি থাকিবলৈ মন যায় আৰু জুবিনৰ এতিয়া একমাত্ৰ অসমৰ ৰাইজে বিচাৰিছে জুবিনক ন্যায় লাগে ন্যায় পাব লাগে সকলোৱে বিচাৰিছে আৰু সমস্যাই প্ৰতিবাদ হৈ আছে চৌদিশে প্ৰতিবাদ হৈ আছে জুবিনক ন্যায় প্ৰদান কৰিবলৈ আৰু ৰহস্য ভাবি ল'ব লাগে এয়া আছিল উত্তম সোণোৱাল আৰু এটা সময়ত জুবিনৰ বাদ্যসংগত কৰিছিল পাৰকাচন হিচাপে আৰু বৰ্তমান এজন সংগীত শিল্পী জুবিনৰ লগত যথেষ্ট তেওঁ কাম কৰিছিল আৰম্ভণিৰ পৰাই বুলি ক'ব পাৰি আৰু জুবিনৰ আমি বিচাৰিছো জুবিনৰ মৃত্যুৰ ৰহস্য ফাদি ল'ব লাগে আৰু তেওঁৰ ন্যায় পাব লাগে আৰু ইতিমধ্যে চৌদিশৰ পৰাই এই গোটেই প্ৰতিবাদ আৰম্ভ হৈছে আৰু মুখ্যমন্ত্ৰীয়েও আশ্বস্ত কৰিছে যে তেওঁ দায়বদ্ধতাৰে কামটো কৰিব জুবিনে যেতিয়ালৈকে ন্যায় নাপায় তেওঁ দায়বদ্ধতাৰে কাম কৰিব আৰু জুবিনৰ ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে আৰু আমাৰ এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ